হেল্ল' গাইজ, মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ মুগা কেনেকৈ কাটে। আপোনালোকে চাওকচোন। এয়া মুগা কেনেকৈ দি আছে, কেনেকৈ কাটি আছে। এয়া চাওক, এইটো কি যঁতৰ বুলি কয় নেকি? অঁ, এইটো যঁতৰ ন। এইফালে আপুনি যে হাতখন মাৰি আছে, এইটো কি বুলি কয়? মুগা পাক দিয়ে কেনেকৈ, সূতা কেনেকৈ পাক দিয়ে চাই লওক আপোনালোকে। যে আমাৰ মুগা সূতা মেখেলা চাদৰ এইবিলাক যে ৰাইজবিলাকে পিন্ধে, প্ৰথমে আমাৰ গাঁওবিলাকত এনেধৰণে এই সূতা কাটে। এইফালে এনেকৈ মুগাবিলাক লগাই দিয়ে, এইবিলাক মুগাবিলাক লগাই দিয়ে। চাওকচোন, অঁ, মুগা কটা দৃশ্যবিলাক চাওক। অঁ, এনেকৈ এইটো যঁতৰত এনেকৈ ঘূৰাই থাকে, এগৰাকীয়ে যঁতৰত ঘূৰাই থাকে। এইফালে হাতেৰে এইটো হিৰ দিয়া বুলি কয় ন, আপোনাৰটো হিৰ দিয়ে ন। এইটো পাক দিছে, কেনেকৈ পাক দিছে চাওক, ধুনীয়াকৈ পাক দি আছে। সিখন হাতে মাজত পাক দি আছে। এইফালে আকৌ মুগাবিলাক লগাই দিবলগীয়া হৈছে।